হে গাইজ মোৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ মানে আমাৰ ইয়াতে ওচৰতে আছে মানে মেঘালয়ৰ আণ্ডাৰত হয় এইখিনি বস্তু মানে জেগাখিনি অমকিৰ বাই লেক বুলি আছে আৰু তাতে যাবলৈ ওলাইছোঁ। মানে সেইটো মানে কি বহুত মানে ডিমট এৰিয়া হয়, মানে তাত মানে সিমান এটা মানে মানুহে নাযায় আৰু মই আজিলৈকে যাই পোৱা নাই। মানে যোৱাকালি মানে মই কি এই নেটত মানে বিচাৰি থাকোঁতে মানে দেখা পালোঁ আৰু জেগাখিনি মানে ভাল লাগিল। মানে চান্দুবি লেকৰ নিচিনাই হয়, বাকী এতিয়া যাই কিনে চাওঁ কেনে লাগে আৰু তো বলক তেনেহ'লে যাত্ৰাটো আৰম্ভ কৰোঁ। তো গাইজ মই এতিয়া আহি পালোঁ, মানে পিছত দেখি আছে মোৰ গেটটো মানে আৰু গেটটো এইটোৱে হ'ল মানে কি অমকিৰ বাই লেক বুলি আৰু মানে অলপ মানে তলত আছে আৰু যাব লাগিব এতিয়া অলপমান তলকলৈকে। তো বলক তেনেহ'লে তলত দেখি যাই কিনে আপোনালোকক দেখাই আছোঁ তাৰে পৰিস্থিতি বা সেইখিনি আৰু মই মানে আজিলৈকে যাই পোৱা নাই, যাওঁ আৰু কেনে লাগে আৰু ভালে লাগিব লাগে। তো বলক তেনেহ'লে যাওঁ তলৰ ফালে একবাৰ, তাৰে লোকেশ্যনটো চাওঁ বাৰু কেনে। তো গাইজ মই এতিয়া আহি পালোঁ এই অমকিৰ বাই লেক বুলি জেগাখিনি বঢ়িয়া জেগা, মানে একদম মানে ডিমট এৰিয়া হয় মানে ইয়াত মানে ইমান এটা মানে মানুহ নাহে আৰু বহুত মানে ভিতৰত আছে আৰু ইয়াৰ পৰিস্থিতিটো ভালে, আপোনালোকে একবাৰ চাই লওক। বঢ়িয়া মানে একদম চান্দুবি নিচিনা মানে এটা লেক এটা আছে আৰু এই মোৰ আগফালে আছে, আপোনালোকেও চাই লওক একবাৰ। এয়া এনেকৈ ওপৰৰ ফালে যাব পাৰি, মানে বনাই আছে আৰু এতিয়া এই জেগাখিনি এইখিনিয়ে হ'ল বঢ়িয়া জেগা, একদম পাহাৰৰ মানে একদম তলত থকা বুলিও ক'ব লাগিব আৰু এনেকৈ ইয়াত মানে বঢ়িয়া জেগা আৰু একদম ইমান ওচৰতে যে ইমান যে ভাল জেগা আছে মই গমেই পোৱা নাছিলোঁ, আপোনালোকেও হয়তো গম নাপায়। গতিকে আহি চাবচোন এবাৰ, বঢ়িয়া লাগে। আৰু তাত সেনেকৈ মানে বটিঙো কৰি আছে ইয়াত, মানে একদম ছেম দীঘলী পুখুৰী পাৰ্কৰ নিচিনা মানে আৰু ক'ব লাগিলে তাতকৈ মানে বেছি ভালহে। বলকচোন একবাৰ বটিং কৰাখিনি একবাৰ চাই আহিব ওচৰৰ পৰা। তো গাইজ ইয়াত সেনেকুৱা মানে বিশেষ দেখাব লগা বস্তু একো নাই, মানে চান্দুবিৰ নিচিনাই হয় আৰু মই অলপমান এনেকৈ ঘূৰি আছোঁ আৰু বাকী লোকেশ্যনটো বঢ়িয়া লোকেশ্যন একদম, মানে পিকনিক খাবৰ কাৰণে মানে এইখিনি একদম মানে ভাল জেগা আৰু বেছিভাগে হয়তো এইখিনি জেগাৰ কথা নাজানেও, গতিকে আপোনালোকে আহি যাব পাৰে, বঢ়িয়া ভাল জেগা হয় আৰু পিকনিক প্লেচৰ কাৰণে মানে বঢ়িয়া আৰু জেগাখিনি। মই এবাৰ চাৰিওফালটো দেখাই দিওঁ বাৰু। ইয়াত মানে এনেকৈ বটিং কৰিবও পাৰি আৰু বহুতে মানে বটিং কৰিও আছে। আৰু গাইজ ইয়াত মানে থাকি ভালে লাগিছে আৰু বঢ়িয়া জেগা। বাকী হয়তো ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু ৰাস্তা হয়তো ভাল কৰিব আৰু বাকী জেগাখিনি বঢ়িয়া লাগিছে আৰু মানে বঢ়িয়া একদম মানে একদম মানে প্ৰকৃতিৰ মাজত জেগা আৰু ভালে লাগিছে, বঢ়িয়া। এই মোৰ আগৰ ফালে আছে আমাৰ সৰু ভাইটি, সিদিনাখনে ব্লগ বনাইছিল, আপোনালোকে দেখিছেই চাগে ইয়াক। সেই লাইজতে এইবাৰ মোৰ পিছৰ ফালে গ'ল। মানে ভিউটো মানে জেগাখিনি মানে একদম বঢ়িয়া আৰু একদম কিবা এটা মানে বেলেগ ভাল লাগিছে আৰু আপোনালোকে আহিব পাৰে, আহি চাবচোন এইবাৰ পিকনিক প্লেচ বুলি অমকিৰ বাই লেককে আহিব, ভাল লাগিব চান্দুবি যোৱাতকৈ। এই আমাৰ সৰু ভাইটি এনেকৈ
ই মানে লাইচ কৰি জাগা যায় কেনে মোৰ চাৰিওফালে ঘূৰি আছে এনেকে তো গাইজ আজিৰ ভিডিঅ'তে ইমানতে শেষ কৰিলোঁ মানে বিশেষ এনেকুৱা কোনো দেখাব লগা জেগা নাই কিন্তু মানে যিখিনি আছে মানে বহুত মানে ভাল জেগা আৰু পিকনিকৰ কাৰণে আহিব পাৰি আৰু আপোনালোকে আহিব এইবাৰ আৰু 2025 বৰ্ষ লাষ্ট পিকনিকটো ইয়াতে কৰিব মানে জেগাখিনি মানে বহুতে ভাল চান্দুবিজতকৈ মানে ইয়াতে আহিব আৰু বহুত ভাল জেগা হয় আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব মোৰ চেনেলটোত তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ বাই বাই